ৱেলকাম টু মাই মিনি ভ্লগ। আজি ৰাতিপুৱাই শুই উঠি শিৱদৌললৈ বুলি ওলালোঁ। 2 গজমান চাকি কিনি আমি ধুনীয়াকৈ গৈ চাকি জ্বলোৱা জেগাত চাকি জ্বলালোঁ। তাৰপিছত আমি ইফালে ইফালে চাওঁতে দেখিলোঁ যে শিৱৰাত্ৰিৰ বাবে মেলাৰ আৰম্ভণি হৈ গৈছে। তেনেকৈ আমি বিষ্ণুদৌললৈ বুলি ওলালোঁ। তাত আমি সেৱা জনাই লাহেকৈ আমি তাৰ পৰা ওলাই চৰাইবোৰক চাউল দি থাকোঁতে ওপৰৰ পৰা ধুনীয়াকৈ চৰাইবোৰ উৰি যোৱা দেখি মনটো ভাল লাগি গ'ল। তাৰ পৰা ইফালে চাওঁতে আমি দেখিছোঁ যে পায়স দিয়া আছিল। ভণ্টি ময়ো গৈ নিজলৈ এবাটি পায়স ল'লোঁ। এনেকৈ পায়স খাই থাকোঁতে ভণ্টিয়ে দেখালে, চাচোন ডাষ্টবিনত পেলোৱা নাই কিছুমানে। তাৰ পৰা গৈ ময়ো বুটলি আনি ডাষ্টবিনত পেলাই দিলোঁ। তাৰ পৰা ওলাই দেখিলোঁ শিৱসাগৰৰ মনোমোহা দৃশ্য। আমিও লাহেকৈ লৈ অনা প্লেটখন উভতাই দিলোঁগৈ গৈ আৰু পইচা দি আমি চাহ খাবলৈ বহিলোঁ। ভণ্টিয়ে গাখীৰ চাহ একাপ ল'লে, মই নাখাওঁ। তাৰপিছত আহিলে মোৰ ইয়াত চলে ভটোৰে আৰু অলপ পাছতে আহিলে ভণ্টিৰ ধোচা। এনেকৈ আমি খাই বৈ আজিৰ ভ্লগটো ইয়াতে সামৰিলোঁ।